Today is very special day for me because first time Assamese bride lookot এটা এড শুটিং কৰিবলৈ উলাইছো এক্সাইটমেন্ট নার্ভাসনেস দুয়োটা ফিলিং একেলগে চলি আছে আজি আমি গৈ আছো গোৱালপাৰালৈ কি কাৰণত আপোনালোকে ফাৰ্ষ্টতে গম পালে ওয়েদাৰটো লিটাৰেলি অ্যামেজিং ইমান বিউটিফুল এনভায়ৰনমেন্ট দেখি আমি কাৰ ষ্টপ কৰি অলপ এনজয় কৰিলো চাৰিওফালে হেউজিয়া গছগছনি ধাননি পথাৰ যে নেচাৰে নিজৰ বিউটিটো পাৰফেক্টলি শো কৰি আছে অলপ সময়ৰ বাবে সকলো বিজি লাইফ পাহৰি হেই ফ্ৰেশ এয়াৰ বাৰ্ড সাউন্ড আৰু মৰ্নিং ভাইবস এনজয় কৰিলো এনে মোমেন্টছবোৰ কেমেৰাত ক্যাপচাৰ কৰিব পাৰি কিন্তু ফিলিংছটো এক্সপ্লেইন কৰিব নোৱাৰি তাৰ পিছত আমি নৰনাৰায়ণ হেতু পাই গলো ব্ৰিজৰ ওপৰৰ পৰা নদীখনৰ ভিউ জাস্ট ব্ৰিথ টেকিং এনে লাগে যেন নেচাৰে নিজেই ওয়েলকাম কৰি আছে কিছুমান বিউটিফুল মেমৰিজ ক্যাপচাৰ কৰি আমি পুনৰ জাৰ্নিটো ষ্টাৰ্ট কৰিলো ফাইনালি গোৱালপাৰা ৰিচ কৰিলো সকলো টিম মেম্বাৰৰ লগত ফাৰ্ষ্ট টাইম মিট কৰিলো everyone introduced themselves and the atmosphere was so friendly তাৰ পিছত ডাইৰেক্টৰে সিন এক্সপ্ৰেছন আৰু স্ক্ৰিপ্ট এক্সপ্লেইন কৰিলে আফটাৰ দ্যাট আমি শুটিং লোকেশনত গৈ মেকআপ হেয়াৰ ষ্টাইল আৰু ড্ৰেছ আপ আৰম্ভ কৰিলো ইমান ৰাতিপুৱাতে ওলাই অহাৰ বাবে আমি এমটি ষ্টমাকত গোৱালপাৰালৈ আহিলো সো শুটিং ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্ট প্ৰায়োৰিটি ফুড অলপ খোৱা লোৱা কৰি এনাৰ্জি ৰিচাৰ্জ কৰি ৰেডি হলো আজিলৈকে ইমানেই কিন্তু আসল মজা এতিয়াও বাকি আছে শুটিংৰ পিছফালৰ সকলো বিহাইণ্ড দ্য সিন ফানি মোমেন্টছ ৰিটেক ব্লপাৰ আৰু বহুতো ইন্টাৰেষ্টিং মুহূৰ্ত দেখিবলৈ পোৱা যাব নেক্সট পাৰ্টত সো মোৰ আইডিটো ফলো কৰি ৰাখিব যাতে পাৰ্ট 2 একেবাৰে মিছ নকৰে